আজি মোৰ এই বিশেষ যাত্ৰাৰ অন্তৰালত আছে অদম্য উৎসাহ আৰু অনুপ্ৰেৰণাৰ উৎস মোৰ কাষতে থকা এইগৰাকী যুৱকৰ সফলতাৰ আঁৰৰ কাহিনী আৰু লগতে আছে তেওঁৰ মাতৃৰ সাহসিকতাৰে ভৰা জীৱন সংগ্ৰামৰ কাহিনী। যদিওবা আনুষ্ঠানিক শিক্ষাৰে উচ্চ শিক্ষিত নহয় এইগৰাকী যুৱক, তথাপিও এতিয়া সমগ্ৰ ৰাজ্যতে তেওঁৰ অধীনত কাম কৰি আছে শতাধিক যুৱক যুৱতীয়ে। শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰি ঈৰ্ষণীয় সফলতা লাভ কৰা মাতৃপুত্ৰৰ সংগ্ৰামৰ কাহিনীৰে আজিৰ মোৰ এই বিশেষ যাত্ৰা। মোৰ যেতিয়া বয়স 3 বছৰ বা 4 বছৰমান আছিলে তেতিয়া দেউতাৰ অসুখ হয়। ঘৰৰ দায়িত্ব মাৰ ওপৰত আহি গ'ল। মায়ে আমাৰ দায়িত্ব লৈ বহুত কষ্ট কৰি পেলাই জীৱনটো আগুৱালে। সপোন আছিলে বহুত ডাঙৰ কাম কৰা। সৰুৰ পৰা ইচ্ছা আছিলে যে মানে ধনী মানুহ হ'ব লাগে আগলৈ আৰু গোটেই ভাৰতত কাম কৰা ইচ্ছা আছে। মোৰ হিম্মত আৰু মোৰ পাৱাৰফুল শব্দ মুখৰ বাক্য শুনি মালিকবিলাকে অফিচৰ পৰা মোক চাইছে আৰু কৈছে এটা হিম্মতদাৰ মহিলাই এটা কাম আৰম্ভ কৰিছে। খোজকাঢ়ি গৈছিলোঁ। কেতিয়াবা মই এটা পানীৰ বটল এটা ব্ৰেড হাতত লৈ 2 ঘণ্টা 3 ঘণ্টালৈকে মই খোজকাঢ়িছিলোঁ। এতিয়া আল্লাহৰ দুৱাত মোৰ 3-4খন ঘৰ হৈ গ'ল, গাড়ী হৈ গ'ল। কষ্টৰ ফল সদায় মিঠা। মাকৰ গৰ্ভৰ পৰা কোনো গৰীব হৈ জন্ম নলয়। এই দুনিয়াতে সব কিছু হয়। যোনে কৰ্ম কৰি কষ্ট কৰি আগবাঢ়ে তাৰ ফল সদায় মিঠা। মই এতিয়া মিঠা পাই আছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাব বিচাৰিছোঁ এটা বাস্তৱ কাহিনী, এটা সংগ্ৰামৰ কাহিনী। এগৰাকী মহিলা, এটা সময়ত অকলশৰীয়া সেই মহিলাগৰাকী এতিয়া কেইবাটাও ঘৰৰ স্বত্বাধিকাৰী হৈ পৰিছে, কেইবাখনো গাড়ীৰ মালিক হৈ পৰিছে। তাৰ সমান্তৰালভাৱে তেওঁৰ পুত্ৰক আগুৱাই নিছে আৰু কেইবাটাও প্ৰতিষ্ঠান তেওঁলোকে বৰ্তমান চলাই আছে। মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰত আৰু তেজপুৰত মোৰ পিছফালে দেখিছে এইটো এটা কাৰ্যালয় আছে আৰু এই কাৰ্যালয়টো আচলতে স্বত্বাধিকাৰী সেইগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰ বৰ্তমান এই প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰিছে। মই য'ত এতিয়া উপস্থিত আছোঁ এইটো হৈছে ইণ্ডিয়ান ছিকিউৰিটি ছাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়। তেজপুৰত আছে ইণ্ডিয়ান ছিকিউৰিটি ছাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটো আৰু এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰ। মই গোটেই কথাখিনি আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বিয়াৰ মাত্ৰ কেইটামান বছৰ পিছতেই অসুস্থ হৈ পৰিছিল মহিলাগৰাকীৰ স্বামী আৰু উপাৰ্জনৰ বাবে অক্ষম হৈ পৰিছিল। তেনে সময়ত 2টি সন্তানক বুকুত বান্ধি সেইগৰাকী মহিলাই আৰম্ভ কৰিছিল এটা সংগ্ৰাম, এটা যাত্ৰা আৰু সেই যাত্ৰাৰ পৰিণতিত এতিয়া গঢ় লৈ উঠিছে এইসমূহ কাৰ্যালয়, এইসমূহ প্ৰতিষ্ঠান। এইগৰাকী হৈছে ইণ্ডিয়ান ছিকিউৰিটি ছাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটোৰ মেনেজিং ডিৰেক্টৰ হাছিনা বেগম আৰু এয়া তেওঁৰ উদ্যমী পুত্ৰ বাবু হাছান। এই 2 মাতৃপুত্ৰই কিদৰে আৰম্ভ কৰিছিল জীৱনৰ সংগ্ৰাম, শূন্যৰ পৰা আৰম্ভ কৰি কেনেদৰে লাভ কৰিবলৈ সক্ষম হ'ল ঈৰ্ষণীয় সফলতা, এই সকলোখিনি কথা তেওঁলোকৰ মুখেৰেই আপোনালোকক শুনাম আৰু দৃঢ় বিশ্বাস, যদিও ভিডিঅ'টো কিছু দীঘল হৈছে তথাপি তেওঁলোকৰ জীৱনৰ সেই সংগ্ৰামৰ কাহিনীয়ে আপোনাকো অনুপ্ৰাণিত কৰিব, আপোনাকো উৎসাহিত কৰিব। এয়া হাছিনা বেগম, আমি তেওঁৰ সৈতে সবিশেষ কথা পাতিম। কেনেধৰণে তেওঁলোকে যাত্ৰাটো আৰম্ভ কৰিছিল, এগৰাকী মহিলা হৈ কিদৰে তেওঁ এই যাত্ৰা আৰম্ভ কৰি আজি নিজৰ সন্তান বা পুত্ৰকো এই ব্যৱসায়ৰ লগত জড়িত কৰিছে আৰু কেনেধৰণে তেওঁলোকে আগুৱাই গৈ আছে, গোটেই কথাখিনি আমি হাছিনা বেগম বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ। প্ৰথমতে মই চিকিউৰিটি গাৰ্ডবিলাক দেখি মানে নিজে নিজে মনে মনে ভাৱ এটা লৈছিলোঁ, এই বস্তুটো ক'ৰ পৰা আহিল, কেনেকৈ হ'ল, বস্তুটো কোম্পানীটো কি, সেই বস্তুটো মই মানে 1-2 বছৰ আগৰ পৰা মানে বস্তুটো হেৰি কৰি আছোঁ, মাৰ্ক কৰি আছিলোঁ। তাৰপিছত লাহে লাহে মই তেজপুৰ অহা যোৱা কৰোঁ। আহি তেনেকুৱা ধৰণৰ কিছুমান অফিচাৰ থাকে, তেওঁলোকৰ লগত যোগাযোগ কৰোঁ। যোগাযোগ কৰোঁতে লাইচেঞ্চ ক'ত বনায়, কি কৰে। মোৰ এজন মামা আহিছিলে গোৱালপাৰাৰ পৰা, ইয়াত চাকৰি কৰিছিলে বেংকত। তেখেতৰ লগত অলপ বুজাবুজি কৰিলোঁ। তেখেতৰো মানে অলপ তেনেকুৱা মানুহ আছিলে চিনা জানা, তেওঁলোকৰ লগতো বুজাবুজি কৰিলে। বুজাৰ পাছত মামাই ক'লে এনেকৈ আমুক জেগাত তুমি লাইচেঞ্চ বনাই, তোমাৰ হিম্মত আছে, তুমি মানে তেনেকুৱা এটা পাৱাৰফুল মহিলা, তুমি পাৰিবা, এই কামটো তুমি আৰম্ভ কৰা। তাৰ আগৰ কথাখিনি অকণমান কওকচোন, আপুনি জীৱনটো কেনেধৰণে? সেইবিলাকতো পাছলৈ গ'লগৈ, সেইবিলাক বাদ দিয়ক। নহয়, অলপ তেওঁলোক যেতিয়া সৰু আছিলে কিহৰ কাৰণে ভাবিলে এনেধৰণে এই কাম কৰিব লাগিব? মোৰ বিয়া হোৱাৰ 3 বছৰ পাছত মোৰ মানুহজন অসুস্থ হ'ল। তাৰপিছত মোৰ ঘৰৰ দায়িত্বটো মোৰ ওপৰত আহিল। তাৰপাছত মই যিকোনো কাম কৰিবলৈ আৰম্ভ কৰিলোঁ।
কাম কৰোঁতে কৰোঁতে গোটটো চলালোঁ, গোট চলোৱাৰ পাছত যেনিবা এই গাৰ্ডৰ কামটো আৰম্ভ কৰিলোঁ। সেইটো মই 7 চনৰ পৰা আৰম্ভ কৰিছোঁ, কিন্তু 6 চনৰ পৰাই ৰিচাৰ্জ কৰা আৰম্ভ কৰিছিলোঁ। মই 7 চনত মই লাইচেঞ্চ বনালোঁ। তেতিয়া প্ৰথম কেইজন চিকিউৰিটি গাৰ্ড লৈ পেলাই এই কামটো কৰিছিলে? প্ৰথমতে 4জন চিকিউৰিটি গাৰ্ড মই ফিল্ডত দিছিলোঁ, আৰু 2জন গাৰ্ড মই 2জন মানে অফিচাৰ হিচাপত মই মানুহ ৰাখি লৈছিলোঁ। এজনৰ দৰমহা দিছিলোঁ মই 900 টকা, আৰু এজনৰ দৰমহা দিছিলোঁ মই 700 টকা। এনেকৈ 2জন কৰ্মচাৰী ৰাখি মই কাম আৰম্ভ কৰিছিলোঁ। আপুনিতো এগৰাকী মহিলা হৈ পেলাই কামটো আৰম্ভ কৰিছিলে, হয়, ল'ৰা ছোৱালী সৰু, হয়, সেই সময়ছোৱাত হয়। মহিলা হিচাপে কিবা আপুনি বাধা বা তেনেকুৱা পাইছিল? বাধা মই পোৱা নাই। যেতিয়া মোৰ ছাইটবিলাক আহিছে, যেতিয়া মই ভিজিট কৰিবলৈ গৈছোঁ, মোৰ হিম্মত আৰু মোৰ পাৱাৰফুল শব্দ, মুখৰ বাক্য শুনি মালিকবিলাকে অফিচৰ পৰা মোক চাইছে আৰু কৈছে এটা হিম্মতদাৰ মহিলাই এটা কাম আৰম্ভ কৰিছে। তেওঁলোকে মোক বহুত ভাল পাইছে আৰু মোক ছাপৰ্ট কৰি গৈছে। তাৰপিছত লাহে লাহে মোৰ অফিচ ষ্টাফ বাঢ়ি গ'ল, কৰ্মচাৰী বাঢ়ি গ'ল, মোৰ চিকিউৰিটি গাৰ্ড বাঢ়ি গ'ল, কোম্পানী বাঢ়ি গ'ল। আৰম্ভণি অৱস্থাত আপুনি খোজকাঢ়ি যাব লগা? খোজকাঢ়ি গৈছিলোঁ। কেতিয়াবা মই ৰিক্সাতো যাওঁ, কেতিয়াবা মই বাছতো যাওঁ, কেতিয়াবা মই খোজকাঢ়ি যাওঁ চিকিউৰিটি গাৰ্ড দিবলৈ। হয়, দিবলৈ। কিছুমান জেগা এনেকুৱা জেগা আছে, যেনেকৈ শিৱস্থানৰ নিচিনা জেগাত মই গাড়ী নাই আৰু মোৰ ৰিক্সা এটাও পোৱা নাযায়। সেই জেগাটোত মই খোজকাঢ়ি গৈছিলোঁ। এটা পানীৰ বটল, এটা ব্ৰেড হাতত লৈ 2 ঘণ্টা 3 ঘণ্টালৈকে মই খোজকাঢ়িছিলোঁ। যেতিয়া মোৰ ল'ৰাটোৰ 18 বছৰ বয়স হ'ল, মই বাইক কিনি দিলোঁ, তেতিয়া মোৰ ল'ৰাটোৰ পিছত বহি বহি মই বাইকত যাবলৈ যাত্ৰা কৰিলোঁ। মোৰ ল'ৰা যেতিয়া মোৰ গাড়ী চলাব পৰা বয়স হৈ গ'ল, তেতিয়া মই এল্টো K10 এখন কিনি দিছোঁ। তেতিয়া মোৰ ল'ৰাটোৰ লগত মই গাড়ী লৈ লৈ ছাইডত ভিজিট কৰিব যাওঁ। এতিয়া আল্লাহৰ দুৱাত মোৰ 3-4খন ঘৰ হৈ গ'ল। মই ষ্টাফবিলাকক থাকিবৰ কাৰণে ঘৰ বনাই দিছোঁ, আৰু নিজৰ অফিচ হৈ গ'ল, নিজৰ ঘৰ হৈ গ'ল। তাৰপিছত আপোনাৰ গাড়ী হৈ গ'ল। গাৰ্ডবিলাকে যাতে কষ্ট নাপায়, সিহঁতে নিজে ঘৰৰ পৰা আহে, বেগ এটা লৈ আহে। আমাৰ নিচিনাই অৱস্থা সিহঁতৰো। আমি যেতিয়া এসময়ত যেনেকুৱা আছিলোঁ, সিহঁতো তেনেকৈয়ে আহে। উপযুক্ত ল'ৰা চিকিউৰিটি গাৰ্ডৰ কাৰণে আহিলে BA পাছ আছে, হায়াৰ ছেকেণ্ডেৰী পাছ আছে, আমি গাৰ্ডতে লওঁ। লৈ 3 মাহ 2 মাহ কাম কৰে, দেখিছোঁ এইটো উপযুক্ত, লগালগ তাত হেৰিত দি দিওঁ, ছুপাৰভাইজাৰৰ পৰা আৰু ভাল পষ্টত আমি দি আছোঁ। এনেকৈ বহুত ল'ৰা উপযুক্ত চাকৰি পাইছে। 30,000, 40,000, 45,000, 50,000 এনেকৈ আমি দৰমহা দি গাড়ী দি আমি কাম কৰাই আছোঁ। প্ৰায়ভাগ গাৰ্ডে মোক মাতৃ বুলিয়ে মানে সিহঁতে ব্যৱহাৰ কৰে। এতিয়াও কৰে, আগতো কৰে। এতিয়াও ক'ৰবাত যদি মোক দেখে, মইতো এতিয়া অফিচত ইমান এটা নাহোঁ, মোৰ ল'ৰাই চলাই আছে এতিয়া, মোক য'তে দেখক সিহঁতে দৌৰি আহি মোৰ ওচৰত খাৰা হয়, বাইদেউ আহিছে, বাইদেউ আহিছে, যেনে মাহে আহিছে ক'ৰবাৰ পৰা, এনেকুৱা এটা ব্যৱহাৰ কৰে। ইনচাফত চলিলে ভগৱানেও সাথ দিয়ে, আল্লাহে সাথ দিয়ে, আমি ইনচাফত চলি আছোঁ। মানে এতিয়া যদি কয় ষ্টাফ এটা, মোৰ মা দেউতাৰ কিবা এটা হৈছে, আমি গাড়ী দি লগত লৈ যাম। দৰৱ পাতিলৈকে, ফাৰ্মাচীলৈকে আমি ক্লিয়াৰ কৰি থৈ দিছোঁ। আপোনাৰ জীৱনটোৰ সেই আৰম্ভণি অৱস্থাটো, এই প্ৰতিষ্ঠান আৰম্ভ কৰা আগৰ অৱস্থাটো আৰু এতিয়াৰ অৱস্থাটোলৈ কেনেকুৱা ভাৱ হয়? মোৰ সদায় এটাই ভাৱ হয় যে কষ্টৰ ফল সদায় মিঠা। কষ্ট কৰিলে মানুহে বহুত আৰামত আৰু শান্তিত থাকিব পাৰে। মই যেনেকৈ কষ্ট কৰিলোঁ, চবেই যেন তেনেকৈ কষ্ট কৰি আগলৈ আগবাঢ়ি যায়। আৰু কষ্ট কৰিলে কোনেও গৰীব হৈ নাথাকে। মাকৰ গৰ্ভৰ পৰা কোনো গৰীব হৈ জন্ম নলয়। এই দুনিয়াতে চব কিছু হয়। যোনে কৰ্ম কৰি কষ্ট কৰি আগবাঢ়ে, তাৰ ফল সদায় মিঠা। মই এতিয়া মিঠা পাই আছোঁ। ইণ্ডিয়ান চিকিউৰিটি ছাৰ্ভিচৰ এইটো হৈছে একাউণ্ট ডিপাৰ্টমেণ্ট, আৰু এইসকল কৰ্মচাৰী ব্যস্ত হৈ আছে নিজৰ কামত। মই দেখুৱাইছোঁ এনেধৰণে ইণ্ডিয়ান চিকিউৰিটি ছাৰ্ভিচৰ কৰ্মচাৰীসকল ব্যস্ত হৈ আছে বৰ্তমান নিজৰ নিজৰ কামত। এইসকল কৰ্মচাৰী জড়িত হৈ আছে। মই এগৰাকী কৰ্মচাৰীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব বিচাৰিছোঁ আৰু তেওঁৰ পৰা জানিব বিচাৰিম ইয়াতে কিমান বছৰ হ'ল কাম কৰা বা কেনেধৰণে চলি আছে? এতিয়া মোৰ প্ৰায় আপোনাৰ 7 বছৰ হ'ল। এতিয়া আমাৰ কামকেইটা বহুত ধুনীয়াকৈ চলি আছে। মই প্ৰথমতে ইয়াত এটা চিকিউৰিটি হিচাপত জইন কৰিছিলোঁ, চিকিউৰিটি গাৰ্ডত। হয়, আজিৰ পৰা এতিয়া মই বৰ্তমান ছিনিয়ৰ অপাৰেশ্যন অফিচাৰ হিচাপত আছোঁ। এতিয়া জইন কৰা টাইমত মানে বহুত ক'ব গ'লে মানে বহুত বেয়া অৱস্থা আছিলে। মানে যেতিয়া মই প্ৰথম আহিছিলোঁ তেজপুৰত, তেতিয়া ধৰক মোৰ কাম চাম নাছিলে মোৰ তাত। তেতিয়া ছাৰে মোক এটা চিকিউৰিটি গাৰ্ডক মোক ইয়াত জইন কৰালে, আৰু চিকিউৰিটি গাৰ্ডৰ পৰা আকৌ ছাৰে মোৰ ছুপাৰভাইজাৰ হিচাপত আকৌ এপইণ্ট কৰিলে। তাৰপিছত সেইটো কৰোঁতে আজি এইটো হেৰিত আছোঁ। এতিয়া ইয়াৰ পৰা কি পাইছে, কেনেধৰণৰ পাইছে? এতিয়া মই যেতিয়া প্ৰথম আহিছিলোঁ, মোৰ দৰমহাটো আছিলে 6,500 টকা। এতিয়া মোৰ দৰমহা বৰ্তমান 40,000 টকা ছাৰে দি আছে, আৰু ছাৰে গোটেই সম্পূৰ্ণ সুবিধা দি আছে। মোক ঘৰ বনাই দিছে মই নিজে থাকিবৰ কাৰণে, আৰু ছাৰে মোক এটা গাড়ীও দিছে, যিটো মোৰ সুবিধাৰ কাৰণে চলি আছে আৰু একদম বঢ়িয়াকৈ চলি আছে, একো প্ৰব্লেম হোৱা নাই। আৰু ছাৰ আছে এতিয়াও আমাৰ ছাপৰ্টত, আৰু আমি এইটো ইণ্ডিয়ান চিকিউৰিটি ছাৰ্ভিচক আৰু আমি গোটেই টিম লৈ পেলাই আৰু ওপৰত লৈ যাম। গোটেই অসমত, গোটেই ইণ্ডিয়াত আমি এইটো মানে আমাৰ ব্ৰাঞ্চ মানে ফেলাম। আৰু
সেয়া হৈছে কৰ্মচাৰী ভাষ্য যে আচলতে প্ৰতিষ্ঠানটোৰ পৰা তেওঁলোকে যেনেধৰণে সা সুবিধা লাভ কৰিছে গতিকে সেই সা সুবিধা লৈ তেওঁলোকে গোটেই প্ৰতিষ্ঠানটোক আকৌ আগবঢ়াই নিব বিচাৰিছে সৰ্বভাৰতীয় পৰ্যায়লৈ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ পৰা তেওঁলোকে যেনেধৰণে মৰম চেনেহ বা সহযোগিতা লাভ কৰিছে তাৰ বিনিময়ত তেওঁলোকেও কিন্তু প্ৰতিষ্ঠানটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছে মাত্ৰ 4জন সিকিউৰিটি গাৰ্ডৰে আৰম্ভ কৰা ইণ্ডিয়ান সিকিউৰিটি ছাৰ্ভিচ নামৰ এই প্ৰতিষ্ঠানটোৰ অধীনত এতিয়া সমগ্ৰ ৰাজ্যজুৰি শ শ নিবনুৱা যুৱক যুৱতী সংস্থাপিত হৈ আছে তাৰ লগতে শেহতীয়াভাৱে এই প্ৰতিষ্ঠানটোৰ লগত সংযোজিত হৈছে সৰ্বভাৰতীয় এটা প্ৰতিষ্ঠান হিন্দুস্তান সিকিউৰিটি ছাৰ্ভিচ এইবাৰ আমি কথা পাতোঁ আহক প্ৰতিষ্ঠানটোৰ অফিচাৰ ইনচাৰ্জ বাবু হাছানৰ সৈতে মাতৃয়ে 4জন সিকিউৰিটি গাৰ্ড লৈ আৰম্ভ কৰিছিল ব্যৱসায় আৰু তাৰ পিছত পুত্ৰই সেই ব্যৱসায় আগবঢ়াই নি এতিয়া সমগ্ৰ অসমতে তেওঁলোকৰ সেৱা ব্যাপ্ত কৰিছে আৰু ইয়াৰ পিছত পুত্ৰৰ চিন্তা সৰ্বভাৰতীয় পৰ্যায়লৈ তেওঁলোকৰ যি সেৱা সিকিউৰিটি গাৰ্ডৰ ছাৰ্ভিচ সেই সেৱা আগবঢ়াই লৈ যোৱাৰ বাবে এই মুহূৰ্তত মোৰ লগত আছে বাবু হাছান এই প্ৰতিষ্ঠানৰ অফিচাৰ ইনচাৰ্জ মই তেওঁৰ লগত কথা পাতিম তেওঁলোকৰ জীৱনটো কেনেধৰণে আৰম্ভ হৈছিল কেনেধৰণৰ সংগ্ৰামৰ মাজেদি এই মাতৃ পুত্ৰ আগবাঢ়ি গৈ বৰ্তমান এটা সৰ্বভাৰতীয় পৰ্যায়লৈ তেওঁলোকৰ প্ৰতিষ্ঠান আগবঢ়াই নিবলৈ সক্ষম হৈছে গতিকে এয়া হৈছে বাবু হাছান মই তেওঁৰ লগত পোনপটীয়াকৈ কথা পাতিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম বাবু হাছান মই ইণ্ডিয়ান সিকিউৰিটি ছাৰ্ভিচৰ অফিচাৰ ইনচাৰ্জ হয় বৰ্তমান কেনেকুৱা চলি আছে বহুত ভাল চলি আছে ফুলি ছেটিছফাইড কামটোক লৈ কামো বহুত আগবাঢ়ি আছে ডে বাই ডে নতুন নতুন কাম পাই আছোঁ আৰম্ভ মোৰ মায়ে কৰিছিলে আপোনাৰ 2007ত তেওঁ আৰম্ভ কৰে তাৰ আগত তেওঁ ক'ৰবাত দেখিছিলে সিকিউৰিটি ক'ৰবাত দেখা পাইছিলে তাৰপৰা ইনস্পায়াৰ হ'ল বা তেওঁৰো মন গ'ল হা গতিকে সেই হিচাপে লাহে লাহে ইচ্ছা কৰি আগুৱাই গৈ গৈ বাকী পৰ্যায়খিনি কমপ্লিট হ'ল এটা সিকিউৰিটি এজেঞ্চি চলাবৰ কাৰণে আপোনাৰ লাইচেঞ্চিং কিছুমান প্ৰয়োজন হয় সেইসমূহ ডকুমেণ্টেশ্যনৰ কাম কৰি পাছত হাতে কামে লাগি গ'ল মই ফুলি ইনভলভ হৈছোঁ 2016 বা 17 মানৰ পৰা ফুলি ইনভলভ হৈছোঁ তাৰ আগত মই ছাপৰ্টিঙত আছিলোঁ মাৰ লগত হয় 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 নতুন আৰু এটা সিকিউৰিটি এজেঞ্চি ৰিচেণ্টলি আমি লাইচেঞ্চ উলিয়াইছোঁ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা সেইটো একচুৱেলি মই অসমৰ বাহিৰতো ওলাব বিচাৰিছোঁ আগৰ পৰাই সপোন আছিলে যে বহুত ডাঙৰকৈ কৰিম আৰু সপোন ডাঙৰ আছিলে গতিকে এতিয়া ইণ্ডিয়ান সিকিউৰিটি ছাৰ্ভিচটোৰ প্ৰপাইটাৰ মোৰ মা হয় গতিকে এতিয়া মহিলা এগৰাকীয়ে য'ত ত'ত যোৱাটো সম্ভৱ নহয় গতিকে সেইকাৰণে মই হিন্দুস্তান সিকিউৰিটি ছাৰ্ভিচটো বনালোঁ ৰেজিষ্টাৰ্ট কৰিলোঁ এইটো মই অসমৰ বাহিৰত কাম কৰিম হয় শৈশৱ কেনেধৰণে আৰম্ভ হৈছিলে শৈশৱ মোৰ যেতিয়া বয়স 3 বছৰ বা 4 বছৰমান আছিলে তেতিয়া দেউতাৰ অসুখ হয় তাৰপিছৰ পৰা তেওঁ ট্ৰিটমেণ্ট আৰম্ভ হ'ল মাজে মাজে ট্ৰিটমেণ্ট কৰি থাকিবলগীয়া হয় পিছত ঘৰৰ দায়িত্ব মাৰ ওপৰত আহি গ'ল মায়ে আমাৰ দায়িত্ব লৈ বহুত কষ্ট কৰি পেলাই জীৱনটো আগুৱালে তেওঁৰো সপোন ডাঙৰ আছিলে অভিয়াছলি তেওঁ ভাবিছিলে যে আমাৰ লাইফটো যি হয় হওক কিন্তু ল'ৰা ছোৱালী যাতে হেৰি নহয় সেই হিচাপত বহুত কষ্ট কৰি আগুৱাই গ'ল আমি সৰু সৰু যেতিয়া আমি গাঁৱত আছিলোঁ কলিয়াবৰ লাগিছোঁ অৰিজিনেল গাঁও আমি তাৰ পৰা বিলং কৰোঁ গাঁৱত থকা অৱস্থাত মাৰ গোট এটা চলাইছিলে আপোনাৰ গোটত আপোনাৰ কাপোৰ চাপোৰবিলাকো এই তাঁতশাল আছিলে সেইবিলাকো কাপোৰ বয় তাৰ পৰা বিক্ৰীও হয় একেলগে বহি কেইগৰাকী মহিলা আছিলে বা এনেকুৱা ইটো কাম কৰি আমাৰ জীৱিকা চলি আছিলে পিছৰ পৰ্যায়তো আমি তেজপুৰত আহিলোঁ 2006 ডিচেম্বৰ মানত আমি তেজপুৰত আহিলোঁ এই সিকিউৰিটি এজেঞ্চিৰ কামতে তাৰপিছত 2007ৰ পৰা আমাৰ ষ্টাৰ্ট হ'ল আৰু তাৰপৰা লাহে লাহে আগবাঢ়ি আছোঁ আৰু এতিয়া গোটেই অসমতে আছে মোৰ দেন 20 ডিষ্ট্ৰিক্টছত আমাৰ সিকিউৰিটি গাৰ্ড আৰু হাউচকিপিং ছাৰ্ভিচ চলি আছে আমাৰ যিবিলাক ক্ৰাইটেৰিয়া যিসমূহ ক্ৰাইটেৰিয়া চাই আমি এপইণ্টমেণ্ট কৰোঁ যদি অকল ফিট থাকে আমাৰ ক্ৰাইটেৰিয়াত ফিট হয় সিকিউৰিটি গাৰ্ডৰ বা হাউচকিপিং যি আছে আমি যিবিলাক কাম কৰোঁ ফিট হ'লে আমি এপইণ্টমেণ্ট কৰোঁ তেওঁলোকক কিছুমান আপোনাৰ কোৱালিফাইড হয় ৱেল ফিটেড হয় কিন্তু উপায় নাপায় চাকৰি নাই গতিকে সিকিউৰিটি গাৰ্ডতো কৰিবলগীয়া ফাৰ্ষ্ট টাইম তাত আপুনি যদি মোৰ অফিচাৰসকলক চাই মেক্সিমাম মই তাৰ পৰাই উঠোৱা সিকিউৰিটি গাৰ্ড কৰিব আহিছে বহুত পাৰফেক্ট ল'ৰা পঢ়া শুনাও আছে কামত বহুত আগ্ৰহ সেইসকল আজিৰ ডেটত ভাল এটা পজিশ্যন লৈ কাম কৰিছে ছিনিয়ৰ অফিচাৰ ফিল্ড অফিচাৰ বা অপাৰেশ্যন অফিচাৰ তেনেকুৱা পষ্টত কাম কৰি আছে সকলো মই কিন্তু সিকিউৰিটি গাৰ্ডৰ পৰাই উঠা যিমানখিনি আপুনি আছে টোটেল আমাৰ 4টা ব্ৰাঞ্চ আছে যোৰহাট নগাঁও গুৱাহাটী আৰু শিলচৰ হেড অফিচ তেজপুৰ গোটলং সন্তুষ্ট মানে সপোন আছিলে বহুত ডাঙৰ কাম কৰা এতিয়া অভিয়াছলি কাম ডাঙৰ হৈছে গতিকে বহুত সন্তুষ্ট
আগলৈ আৰু গোটেই ভাৰতত কাম কৰাৰ ইচ্ছা আছে আগত আৰু বেলেগ বেলেগ ছেগমেণ্টতো মোৰ ইচ্ছা আছে মানে ছিকিউৰিটি এজেঞ্চি বা হাউচকিপিং এজেঞ্চিৰ বাদেও বেলেগ বেলেগ ইণ্ডাষ্ট্ৰি লাইনতো মানে মাল্টিপল টাইপ বিজনেছ কৰাৰ মোৰ ইচ্ছা আছে লাহে লাহে আগবাঢ়ি আছোঁ যিখিনি মই যদি মোৰ য'ত মোৰ পঢ়া শুনাৰ কাৰণে বোলে ক'ৰবাত প্ৰব্লেম পাই আছোঁ বোলে মই গ্ৰেজুৱেশ্যন কৰিব নোৱাৰিলোঁ বা মই MBA কৰিব নোৱাৰিলোঁ সচৰাচৰ বিজনেছৰ কাৰণে MBAটো আমি শুনি থাকোঁ MBA লাগে তেতিয়া মই তেওঁলোকক এপইণ্ট কৰি পেলাই তেওঁলোকৰ পৰা সহায় ল'ব পাৰোঁ গতিকে মই নাভাবোঁ আৰু প্লাছ এতিয়া গ্ৰেজুৱেশ্যন লাষ্ট ইয়েৰটো মোৰ থাকি গ'ল কমপ্লিট কৰিবলৈ কিন্তু মই তেতিয়াৰ পৰা কামতে লাগি আছোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চ যদি আপুনি চাই অলমষ্ট 17 years বা 18 years মোৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল এইটো লাইনত হয় এটা হৈ গ'ল অভাৱ তাৰপিছত কিছুমানে অভাৱ পায়ো আকৌ সেইটোতে থাকিব বিচাৰে ইমান গুৰুত্ব নিদিয়ে এতিয়া মোৰ যেতিয়া অভাৱ আছিলে সৰুৰ পৰা ইচ্ছা আছিলে যে মানে ধনী মানুহ হ'ব লাগে কিয়নো অভাৱটো জানে আৰু অভাৱ মানে কষ্ট যিকোনো ক্ষেত্ৰত 2 নম্বৰ হ'ল আপোনাৰ ইচ্ছা বোলে অভাৱ আছে কিন্তু মই বহি থাকিলে নহ'ব ইচ্ছা ৰাখিব লাগিব যে কিবা এটা কৰিম তাৰপিছত আপুনি কাম কৰিব লাগিব কষ্ট কৰিব লাগিব কিন্তু কষ্ট মানে এইটো নহয় যে আৰু যিকোনো কষ্ট কৰিলে সঠিক কষ্ট কৰিব লাগিব আৰু লাকৰো প্ৰয়োজন মাক বাপেকৰ আশীৰ্বাদৰো প্ৰয়োজন আৰু মোৰ লাইফ সফল মই মোৰ মাৰ কাৰণে ক'ব পাৰোঁ কাৰণ মাৰ যিখিনি প্ৰচেষ্টা আছিলে সেইটো কাৰণে আজি মই সফল বুলি ভাবোঁ মা সেইখিনি যদি নিদিলে মেবি চাগে ময়ো ইমান ইণ্টাৰেষ্টেড নহ'ল হয় মাৰো সপোন আছে যে সদায় কয় যে ডাঙৰ হৈ এদিন মানে ভালকৈ পঢ়া শুনা কৰ আৰু এদিন ডাঙৰ মানুহ হ'ব লাগিব দুখ কষ্টবোৰ দেখিছই নহয় তেনেকুৱা ধৰণৰ মাৰ বহুত কথা শুনিছোঁ মানে তেতিয়া বহুতবাৰ কয় এইটো কথা প্লাছ শাসনো কৰিছে যথেষ্ট পঢ়া শুনাৰ ক্ষেত্ৰতো জোৰ দিছে অসমৰ ৰাইজক শ্ৰদ্ধা জনাইছোঁ নমস্কাৰ জনাইছোঁ সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে আৰু ভাল কাম কৰি যাব পাৰোঁ